লক্ষীপুৰত নলাত পৰিল বাছ আঘাতপ্ৰাপ্ত কেইবাগৰাকী যাত্ৰী ফকীৰগঞ্জৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ এখন লক্ষীপুৰ নিদানপুৰত দুৰ্ঘটনাত পতিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাছখনৰ কেইবাগৰাকীও যাত্ৰী আঘাতপ্ৰাপ্ত হয়। ফকীৰগঞ্জৰ পৰা ছাতি নামৰ AH25 EC 1260 নম্বৰৰ যাত্ৰীবাহী বাছখন লক্ষীপুৰ পাৰ নহওঁতেই নিদানপুৰ পোৱাৰ লগে লগে চালকগৰাকী নিয়ন্ত্ৰণ হেৰুৱায় আৰু বাছখন আহল বহল নলা এখনত পৰি যায়। বাছখন লাহে লাহে গৈ থকাৰ বাবে যাত্ৰীৰ কদমপি প্ৰাণ ৰক্ষা পৰে। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। ক'লৈ গৈ আছিলে? মোৰ জনামতে আমি ইয়াৰে বাসিন্দা হয় মোৰ জনামতে লক্ষীপুৰ থানামূৰৰ পৰা গুৱাহাটীলৈকে যাই আছে। তো যাওঁতে নিয়ন্ত্ৰণ হেৰাই ড্ৰাইভাৰৰ নিয়ন্ত্ৰণ হেৰাই গাড়ী ইয়াত বাগি দিছিলোঁ ড্ৰাইভাৰ মানুহ আঘাতপ্ৰাপ্ত হৈছে নেকি? আগততো হোৱা নাই চব ঠিকে আছে? ঠিকে আছে বুলি শুনা পাইছোঁ।